বৰ্তমান মোবাইল স্ক্ৰীনত শ্ব' কৰি থকা কিতাপটো নিশ্চয় সকলোৱে চিনি পাইছে চাগে। এইটো হৈছে দ্বাদশ শ্ৰেণীৰ অসমীয়া কিতাপ, লগতে আছে অসমীয়া কিতাপৰ মডেল নোটছ। গতিকে আপুনি অথবা আপোনাৰ পৰিয়ালৰ যদি কোনোবাই 2021 চনত অনুষ্ঠিত হ'বলগীয়া হাই ছেকেণ্ডাৰী পৰীক্ষা দিব, তেনেহ'লে বিশেষকৈ আজিৰ এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ। কিয়নো অসমীয়া কিতাপৰ যিটো 2 নম্বৰ পাঠ আছে মগনিয়াৰ, সেই পাঠৰ কোনকেইটা প্ৰশ্ন আৰু কোনকেইটা নোটছ 2021 চনত অনুষ্ঠিত হ'বলগীয়া হাই ছেকেণ্ডাৰী পৰীক্ষাত অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে। লগতে অসমীয়া কিতাপৰ যিটো মডেল নোটছ আছে, সেই নোটছৰ পৰা কিছুমান অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ দেখুৱাই দিম, যিবিলাক 2021 চনত অনুষ্ঠিত হ'বলগীয়া হাই ছেকেণ্ডাৰী পৰীক্ষাত অহাৰ আটাইতকৈ বেছি সম্ভাৱনা আছে। গতিকে ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই থাকিব। এতিয়া 27 নম্বৰ পৃষ্ঠাত চাব, মানে 27 নম্বৰ পৃষ্ঠাত চাব। মগনিয়াৰ নামৰ সেই পদ্যটো 27 নম্বৰ পৃষ্ঠাত আছে। 27 নম্বৰ পৃষ্ঠাৰ একেবাৰে তলত চাব, মই অলৰেডি কলমেৰে চিহ্নিত কৰি লৈছোঁ। ইয়াত স্পষ্টভাৱে লিখা আছে 1892 চনত শিৱসাগৰৰ আমোলাপট্টিত যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হয়। 1909 চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। উচ্চ শিক্ষাৰ্থে তেওঁ কটন কলেজত নাম ভৰ্তি হৈছিল, যদিও পিছত কলকাতালৈ গৈ স্কটিছ চাৰ্চ কলেজৰ পৰা BA পাছ কৰে। চ' সেইখিনি মষ্ট ইম্পৰ্টেণ্ট। তাৰপিছত আকৌ কি আছে সেইখিনিও দেখুৱাই আছোঁ, গতিকে চাই থাকিব। এতিয়া 28 নম্বৰ পেজত চাব, মানে 28 নম্বৰ পেজৰ একেবাৰে তলত চাব। ইয়াত স্পষ্টভাৱে লিখা আছে, মই অলৰেডি চিহ্নিত কৰি লৈছোঁ। 1955 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ 4ৰ্থ বিষ অধীনত দুৱাৰাই সভাপতিত্ব কৰিছিল। 1964 চনত শিৱসাগৰৰ দুৱাৰৰ মৃত্যু হয়। চ' এইটো মষ্ট ইম্পৰ্টেণ্ট, মানে 1 মাৰ্কৰ প্ৰশ্ন হয় যে যতীন্দ্ৰনাথ দুৱাৰৰ মৃত্যু কিমান চনত হৈছিল। এতিয়া আকৌ 29 নম্বৰ পেজত চাব, মানে 29 নম্বৰ পৃষ্ঠাত চাব। ইয়াত যিখিনি পাঠভিত্তিক প্ৰশ্ন আছে মই দেখুৱাই আছোঁ। ইয়াত ক নম্বৰ অপশ্যনত যিখিনি আছে অতি চমু প্ৰশ্ন, সেই তাৰে ভিতৰত চাব 2 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্ন তিনিটা চাব। ইয়াত 2 নম্বৰ অপশ্যনটোত কোৱা হৈছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল, আৰু 4 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে উমৰ তীৰ্থ পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ, আৰু 5 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। চ' এই তিনিটা প্ৰশ্ন মষ্ট ইম্পৰ্টেণ্ট। এতিয়া আকৌ খ নম্বৰ অপশ্যনত যিখিনি প্ৰশ্ন দিয়া আছে তাৰে ভিতৰত 3 নম্বৰ আৰু 5 নম্বৰ এই দুটা প্ৰশ্ন বিশেষকৈ চাব। 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে উমৰ খায়াম কোন, তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা, আৰু 5 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে ককাই মোৰ ওপৰত খং নকৰিবা, মোৰ হাতত একোৱেই নাই, কোনে কি প্ৰসংগত এই উক্তি কৰিছিল। তাৰপিছত আৰু কি আছে সেইখিনিও দেখুৱাই আছোঁ, গতিকে চাই থাকিব। এতিয়া 30 নম্বৰ পৃষ্ঠাত চাব, মানে 30 নম্বৰ পৃষ্ঠাত চাব। তাৰ ভিতৰত 1 নম্বৰ, 3 নম্বৰ আৰু 5 নম্বৰ এই তিনিটা প্ৰশ্ন বিশেষকৈ চাব। 1 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে মগনিয়াৰ শীৰ্ষক কথা কবিতাটিৰ সাৰাংশ লিখা, আৰু 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে কবি যতীন্দ্ৰনাথ দুৱৰাৰ সাহিত্য কীৰ্তিৰ এটি চমু পৰিচয় দাঙি ধৰা, আৰু 5 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে মগনিয়াৰ পাত্ৰীৰ কবি আৰু মগনিয়াৰৰ মাজত হোৱা কথোপকথনখিনি তোমাৰ ভাষাত লিখা। চ' এইটো মষ্ট ইম্পৰ্টেণ্ট, মনত ৰাখিব। এতিয়া ডাইৰেক্টলি কিতাপৰ পৰা বিশেষ আলোচনা কৰিবলগীয়া এইখিনিতে। এতিয়া যদি আপোনাৰ ওচৰত মডেল নোট আছে অসমীয়া কিতাপত, তেনেহ'লে মডেল নোটটো চাব, মই দেখুৱাই আছোঁ কোনটো পেজত চাব। প্ৰথমত 15 নম্বৰ পৃষ্ঠা চাব, তাৰপিছত আকৌ 14 নম্বৰ পৃষ্ঠাটো চাব। 14 নম্বৰ পৃষ্ঠাত কেইটামান প্ৰশ্ন দিয়া আছে, মানে 2014 চনত কি কি প্ৰশ্ন আহিছিলে, 2017 চনত কি কি আহিছিলে, মই ডাইৰেক্টলি দেখুৱাই দিলোঁ। গতিকে ভিডিঅ'টো পজ কৰি পিনে সেই প্ৰশ্নকেইটা চাই ল'ব পাৰে। এতিয়া 15 নম্বৰ পৃষ্ঠাৰ যিটো 4 নম্বৰ প্ৰশ্ন আছে সেই প্ৰশ্নটো চাব। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিকজনৰ নাম কি? এনচাৰ যতীন্দ্ৰনাথ দুৱৰা। চ' এইটো মষ্ট ইম্পৰ্টেণ্ট, মানে 1 মাৰ্কৰ কাৰণে হাই ছেকেণ্ডাৰী পৰীক্ষাত আহে। এতিয়া আকৌ 8 নম্বৰ যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটো চাব। উমৰ তীৰ্থ কাব্য পুথিৰ মূল কি? এনচাৰ ফাৰ্চী কবি উমৰ খায়ামৰ ৰুবাত। এতিয়া আকৌ 16 নম্বৰ পৃষ্ঠাত চাব। 16 নম্বৰ পৃষ্ঠাত যিটো 12 নম্বৰ প্ৰশ্ন আছে মগনিয়াৰ শব্দৰ অৰ্থ কি? এনচাৰ মাগি খাওঁতা, অৰ্থাৎ ভিকাৰী। এইটো 1 মাৰ্কৰ কাৰণে আহে, মানে শ্বৰ্ট কুৱেশ্যন থাকে হাই ছেকেণ্ডাৰী পৰীক্ষাত। এতিয়া 16 নম্বৰ পৃষ্ঠাৰ একেবাৰে তলত চাব। ইয়াত যিটো 5 নম্বৰ প্ৰশ্ন আছে মগনিয়াৰ আৰু কবিৰ মাজত দুটা সাদৃশ্য লিখা। ইয়াত দুটা অপশ্যন দিয়া আছে। ক নম্বৰ অপশ্যনত কোৱা হৈছে মগনিয়াৰ জনৰ দৰে কবিৰ হাতত একো এটা বস্তু নাই, আৰু খ নম্বৰ অপশ্যনটোত কোৱা হৈছে দুয়োৰ আন্তৰিকতাৰে পৰিপূৰ্ণ। চ' এই প্ৰশ্নটো বহুত বেছি গুৰুত্বপূৰ্ণ, মানে শ্বৰ্ট কুৱেশ্যনৰ কাৰণে হাই ছেকেণ্ডাৰী পৰীক্ষাত আহি থাকে, মনত ৰাখিব। লগতে আজিৰ সবিশেষ বিস্তাৰিত আলোচনা কৰিবলগীয়া এইখিনিতে। আশা ৰাখিছোঁ ভিডিঅ'টো সকলোৰে ভাল লাগিছে। চ' প্লিজ এটা লাইক কৰাৰ লগতে এই ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব, যাতে আপোনাৰ বন্ধু বান্ধৱীয়েও এই সম্পৰ্কত অৱগত হ'ব পাৰে। আৰু যদি চেনেলটোত নতুনকৈ আহিছিলে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব, কিয়নো আপোনাৰ প্ৰয়োজনীয় সকলো ধৰণৰ শিক্ষামূলক নতুন নতুন আপডেট এইটো চেনেলত সকলো সময়তে পাই থাকিব। আৰু যদি আপোনাৰ কিবা জানিবলগীয়া আছে, কিবা প্ৰশ্ন আছে, তেনেহ'লে সেইটো প্ৰশ্নটো কমেণ্ট কৰি জনাব, মই কমেণ্টে ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম। তো আজিলৈ মানে আকৌ লগ পাম নতুন আৰু এটা ভিডিঅ'ত। গুড বাই।